নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? নিশ্চয় ভালে, মোৰো ভাল। আৰু আজি টাউনলৈ গৈ আছোঁ এটা বস্তু ল'বৰ কাৰণে। সেই বস্তুটো কিনো লওঁ ভাবি আছোঁ, কিন্তু ভাবি অৱশেষত এটাই ভাবিলোঁ, নাই নহ'ব, ল'বই লাগিব, নল'লে নহ'ব। সেইকাৰণে বস্তুটো ল'বলৈ এয়া টাউন গৈ আছোঁ। আৰু বস্তুটো মোৰ প্ৰয়োজন বিশেষ নাই, কিন্তু প্ৰয়োজন হৈছে খুৰাৰ ভাগৰ। সেইকাৰণে লওঁ বুলি ভাবিছোঁ। আজি ল'ব ওলাই পূজা আগমুহূৰ্ততে বোলো লৈ দিওঁ, তাকে সেইবাবে পূজা বুলি আৰু আহিছোঁ আজি টাউনৰ ফালে। বস্তুটো কি লওঁ আপোনালোকে ভিডিঅ'টি চাই পেলাই নিশ্চয় গম পাব, এটা ছাৰপ্ৰাইজ টাইপ হৈ আছে। বাকী আপোনালোকেও আহি থাকক মোৰ লগে লগে, ভিডিঅ'টি চাই থাকিলে চব গম পাই থাকিব কি লৈছোঁ কি নাই লোৱা। আৰু বাকী আমি গৈ আছোঁ টাউন, মোৰ লগত খুৰা আছে আৰু মই। আৰু এয়া লওক টাউন পাই গ'লোহি। টাউন পোৱাৰ পিছত এতিয়া পশুৰাজত যাম, তাত সোমাম, এটা বস্তু চাম। কি বস্তু চাইছোঁ আপোনালোকে নিশ্চয় গম পাবই। লওক মোবাইল লাগিছিলে। ভিভ' কি আছে? আপোনাৰ Y21 Y21 এইটো আহিব আপোনাৰ 17,000 টকা আছে, অফাৰ কৰি আপোনাৰ 14,000 15 আছে আপোনাৰ 14ত ল'ব পাৰিব। 4GB ৰেম হ'ব, 64GB ফুল মেমৰি আহিব, 1GB এক্সট্ৰাকৈ ইয়াত এক্সটেণ্ড কৰিব পাৰিব, বঢ়াব পাৰিব। 5000 mAh বেটাৰী হ'ব আৰু লগত 18 ৱাটৰ ফাষ্ট চাৰ্জিং দিয়া আছে। 6GB ৰেম এইটো চেম দাম 49। আহিব নালাগে, গৰম চৰম মিটিং হ'ব, এইটো লোৱাই ভাল। আৰু ইয়াৰ লগত আপোনাৰ এটা গিফ্টো আছে, গিফ্টটো পাব। এইটো আপোনাৰ ইখন আপোনালোকৰ সন্মুখত লৈছিল, সেইটো ফকৰা আছে তাতে লৈছিল। এইটো আপুনি লাষ্ট কিমান দিব? এইটো 49 নাই, ঠিক আছে নে? হ'ব নে? 18,000 আছে, আপুনি 14,000 লাগে। সেইটো কালাৰটো আপোনাৰ কোনটো লাগিব? এইটো আহিব আৰু এটা এতিয়া কি এইটোৱে লৈ লওক। পাঁচশ টকা আপুনি কম কৰি দিম। মোৰ ইয়াৰ প্ৰব্লেম এটা আছে হা। এইটো মোৰ লোৱাৰ পিছতে 1 মাহমানৰ পিছতে এই বস্তুটোৰ ডাউনলোডিংটো মানে আপোনাৰ হৈ গ'ল, মানে কোনো অপশ্যনত মই পোৱা নাই। 4 বছৰ বহি আছে ডাউনলোডিং দেখুৱাই থাকে। হয় থাকে ন, দেখুৱাই থাকে মানে এনে দেখুৱাই থাকে
বেছি ভাল লাগিছে হয় নাই চোৱা এতিয়া ডাটা কেবল চাৰ্জাৰ আৰু পিনটো দাদা কেবল নহয় এইটোৱে মেইন চাৰ্জাৰো ডাটা কেবল দুটা এইটো পিনটো সেইটো ৰেম মেনেজমেণ্ট লৈ কিনি ৰেম মেনেজমেণ্ট এইটো ওপৰে ৰেম এক্সটেণ্ড কৰা আছে কৰা আছে 4GB + 1GB আছে বহুত মানে 5GB ৰেমো হৈ আছে এইটো মোবাইলৰ কেমেৰা এটা ভিডিঅ'